Good morning, সকলোকে স্বাগতম জনাইছো আনেটি ব্লগলৈ আৰু এতিয়া আহিছিলো সোৱালি আজিৰ পৰা CBSE বোৰ্ডৰ এক্সাম ষ্টাৰ্ট হৈছে এয়াৰফোৰ্স ষ্টেচনত যিখন স্কুল আছে এয়াৰফোৰ্স স্কুলত থবলৈ আহিলো আৰু আহোতে ভিৰ নাছিলে এতিয়া খুব ভিৰ হৈছে উভতিছো 9:30 হৈ গৈছে তাহঁতক 9টা বজাতে পোৱাকে মাতিছিলে আৰু এতিয়া এইফালে সব এই ৰাস্তাটো পুৰা বনাই আছে ডাঙৰ কৰিছে গটিকে এটা সাইড ব্লক হৈ আছে আৰু এটা সাইডে এয়া এখন কেন্দ্ৰীয় বিদ্যালয় ৰৰেয়াৰ যিখন কেন্দ্ৰীয় বিদ্যালয় তাৰ ফ্ৰন্টটো পুৰা মানুহ ভিৰ হৈ আছে দূৰৰ পৰা অহা মানুহখিনি ঘূৰি যাবলৈও অসুবিধা হয় কিন্তু ৰোৱাৰ কোনো সুবিধা নাই ইয়াতে বাহিৰত আৰু ভিতৰলৈতো সোমাবলৈও নিদিয়ে গটিকে অলপ অসুবিধা এটা হৈছে अनुखिनी भीड़ बहुत बाढ़ी गई जाम हो गई गाड़ीबूर रास्ता बनाई थकार कारण विशेषको केवी है केंद्रीय विद्यालय या छोवाली स्कूल सोमार आगमुहूर्त फटो एकपि तुली दिसिलो लगर एगराकीर लगत प्रज्वलिका नाমৰ আৰু ভিতৰলে এই গেটখনৰ পৰা আমাক কাকো ভিতৰলে যাবলৈ নিদিয়ে কেৱল যি সকলৰ কাৰ্ড আছে তাত কাম কৰা কোনবা মানুহ হয় সেই সকলকহে সোমাবলৈ দিছে গতিকে গাৰ্জেন সকল এনেকে বাহিৰতে ৰৈ থাকিবলগীয়া হৈছে আৰু এয়া হ'ল সোমবাৰৰ দিনাৰ ক্লিপ এটো মই ইয়াৰ লগতে গাঁঠি দিছো এতিয়া আহিছো মই এয়া চুলাধৰা পূজা মন্দিৰত মেছেজটো নপঢ়িব পাৰে মই সেইকাৰণে ইয়াতে সকলোকে নিমন্ত্ৰণ কৰিলোঁ অহা 29 তাৰিখে আমাৰ মহিলাসকলৰ বিহু আছে সকলোৱে নাচিব পৰাকৈ সুন্দৰকৈ সাজি কাচি যাব বুলি মই আশা কৰিছোঁ 29 তাৰিখে প্ৰগতি মহিলা চৰাই এখন পালন কৰিবলৈ লৈছে আগবাঢ়িছে তাকে সকলোকে ধুনীয়া সাজপাৰ পিন্ধি ওলাই প্ৰগতি নাচিব পৰাকৈ যাবলৈ যোৰহাট প্ৰগতি সমাজ মহিলা সমিতিৰ তৰফৰ পৰা এয়া বিহু আয়োজনৰ কাৰণে এই ঘোষণা কৰিছে তাত মহিলাসকলে বয়সস্থ মহিলাসকলে কৈ আছে যে হাঁহি হাঁহি আমি নাচিলে কেনেকুৱা লাগিব বাৰু তথাপিও যি আগ্ৰহ এই মহিলাসকলৰ সেই আগ্ৰহ আৰু একতাই এই মহিলা সমিতিখন খুব ধুনীয়াকৈ ধৰি ৰাখিছে আৰু এয়া পূজাৰ পিছত মা আৰু কেইগৰাকীমান মহিলাই এনেকৈ প্ৰসাদ বিতৰণ কৰি মন্দিৰৰ পৰা বাহিৰে প্ৰসাদ লৈ এয়া ঘৰলৈ আহিছোঁ কাৰণ ঘৰত মই সৰুজনী ছোৱালীক থৈ গৈছিলোঁ তাই ভনীয়েকৰ ওচৰলৈ আহে আৰু এয়া গাড়ীখন দেখিছে মাহীহঁত আহিছে যেন পাইছোঁ সৰু মাহী আহি গ'লো বোলা 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 তুমি কি কৰিবা নিচিবা মই সানু দাদা আৰু নিচিবা লগত খেলোনে খেলা আৰু তুমি কি কাৰণে আহিছা মই নিচিবাক থৈ গ'লোহি এতিয়া লৈ যাম দিবা নাই নিবলে তুমি আয়ো এইবোৰ কৰ মানুহ ঐ বিহু কোন আহিলে এয়া কোন হয় সৰু মাহীয়া বাবাহে ঘৰলৈ আহিলোঁ এতিয়া ধুব যাবলৈ ওলাইছে অকণমানজনী লগ এৰা নাই ক'ত আহিছা पापा टाटा दिबा टाटा टाटा यार बाजी कोई टाटा 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 ओ ता टॉय बना लू सो टॉय टू बॉय ये सोला আছে তা বোট ইফালে এয়াৰপৰ্টলৈ আহিছো পাপাক ড্ৰপ কৰিবলৈ পাপা ড্ৰপ কৰিবলৈ পাপা আজি যাব ন তোমালোক পিছত যাবা ককা আইতাক লৈ যাবা নি যাম
এখন যোৰহাট এয়াৰপৰ্টৰ গেট হয় আৰু ইয়াৰ পৰা গ'লে ইয়াত চেকিং কৰি পেলাই সোমাই গৈছোঁ আমি খুব ধুনীয়াকৈ বনাইছে ধুনীয়া কৰিলে এইডোখৰ পৰা যে তাহাঁতি লৈ ল'লে এইটো পাৰ্কিং প্লেচটো লৈ ল'লে গম পাইছা নাই মানে এইটো কাৰণে ভাল হ'ল নহ'লে এইডোখৰ বৰ অশান্তি হৈছিলে আগতে গেটখন ইয়াতহে আছিলে তাতে এইটো চিভিল এয়াৰপৰ্ট নহয় নহয় যোৰহাট এয়াৰপৰ্টত আহি পালোহি আৰু তুমি বিহু আৰু আমাক চাবানে দেখা দিব দেই আজি ক্লাছ বাই বাৰ্বি বই গৈ আছো আছিবাৰ স্কুলৰ পৰা ল'বলৈ হয়নে পৰীক্ষাৰ পৰা এতিয়া ল'বলৈ গৈ আছো নিচিবা ঘৰলৈ আহি যাব গেটৰ পৰা স্কুলখনলৈ বহুত দূৰ প্ৰায় 1 কিলোমিটাৰ মানেই হ'ব কিজানি এনেকৈ ষ্টুডেণ্টখিনি খোজকাঢ়ি সোমাই গৈছে আৰু ওলাওঁতেও খোজকাঢ়িয়ে ওলাই আহিছে আৰু আছি অহালৈ ৰৈ আছোঁ আমি আছি আহিলে এতিয়া যাবগৈ পাৰিম আৰু আছি আহিলে আৰু ভনীয়েকে লৈছে এতিয়া গৈ আছোঁ ঘৰলৈ আমাক বাৰ্বি পিছবেলাটো আমাৰ ঘৰতে থাকিলে আৰু গধূলি ইয়াত থ'বলৈ আহিলোঁ আৰু আহি এয়া অনলাইন ক্লাছত বহিছেহি ইফালে নিচিও আহিছে আজি আইতাকৰ ঘৰত থাকিব দুইজনী ভনীয়েকৰ সৈতে মাহীয়েকৰ সৈতে আৰু আজি ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটোত প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে আহিবলগীয়া সকলো নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে গতিকে আজিলৈ আহিছোঁ ধন্যবাদ